হেল্ল' গাইছ, এতিয়া আমি ফুৰিব যাব ওলাইছোঁ। আজি ফুৰি যে আহোঁগে তোৰ বাইদেউ ঘৰত। মটৰচাইকেল ল'লোঁ, পৰিয়াল যাব, ল'ৰা যাব। মটৰচাইকেল ল'লোঁ আৰু হেলমেটটো লৈছোঁ। হেলমেটটো যিহেতু পাহৰিব নালাগে, মনি পাৰ্চটো যদি পাহৰে হেলমেট পাহৰিব নালাগে, কাৰণতো আমাৰ হেলমেটটো বহুত সুৰক্ষা। আৰু মই লগতে সকলোকে কৈছোঁ, আপোনালোকে য'তেই যাওক হেলমেটটো এৰি থৈ নাযাব, হেলমেটটো লগত লৈ যাব। হেলমেট নিপিন্ধাকৈ বাইক নচলাব, যিহেতু হেলমেটটো সকলোৰে সুৰক্ষা হয়। আজিকালি দেখিছে গাড়ীবিলাকৰ কিমান স্পীড, কিমান গতিবেগ বাঢ়ি গৈছে। গতিকে সেই হেতুকে হেলমেট পৰিধান কৰিহে বাইক চলাব। আৰু চাৰিচকীয়া চলালেও, ফ'ৰ হুইলাৰ চলালেও ছিট বেল্ট লগাবলৈ নাপাহৰিব। গতিকে মই মোৰ যিখিনি লগা বস্তু সেইখিনি লৈ লৈছোঁ, মানে হেলমেটটো লৈ লৈছোঁ। এইটো হেলমেট আৰু আমাৰ ল'ৰাকো হেলমেট মই কিনি আনি দিছোঁ। হেলমেট সিও পিন্ধিছে এনেকৈ। এয়া দেখিছেনে, চাৰি লৈ লৈছে সি। এতিয়া আমি বাইকত উঠিছোঁ। আৰু লগতে আৰু এটা কথা কওঁ, বাইক চলাওঁতে এটা হাতে বাইক নচলাব আৰু মোবাইল ফোন হাতত লৈ বাইক নচলাব, কাৰণ নিজৰ সুৰক্ষাই সকলো ঠিক হৈ থাকে। নিজেই বাচি থাকক, আনকো বচাই ৰাখক। এয়া আমি এতিয়া পাইছোঁহি পকাজৰা পাইছোঁহি। আমি এতিয়া নিৰ্দিষ্ট স্থান পালোহি।